নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোৰে নিশ্চয় ভালেই। আমাৰ মহিলাসকলৰ বিশেষকৈ বয়স হোৱাৰ লগে লগে কিছুমান স্কিনত প্ৰব্লেম আহি পৰে। হাতত ক'লা ক'লা স্পট বহে, ভৰিত অলপ অলপ খজুৱায়। আমি ডক্টৰৰ ওচৰলৈ যাওঁ, তেওঁলোকে এলাৰ্জি টেবলেট, মলম তেনেকৈ লিখি দিয়ে, কণ্টিনিউ কৰোঁ, ভাল হৈ যায়। কিন্তু পিছত আকৌ হয়। আপোনালোকৰ চাগে নিশ্চয় হয় সেইটো। আৰু মোৰ হয় তেনেকুৱা। মই এটা কাম কৰিলোঁ, নিমপাতটো মই ৰেগুলাৰ মানে প্ৰায় ইউজ কৰোঁ। ভাতৰ লগত শুকান ভাত যেতিয়া আমাৰ থাকি যায়, কেতিয়াবা শুকান ভাত থাকি যায় অলপ, সেই ভাতৰ লগত অলপ কেৰাহীতে তেল অলপ দি নিমপাতখিনি দিওঁ, নিমপাত দিয়াৰ পাছত আকৌ ভাতখিনি ভাজি দিওঁ, তাতে নিমখ দিওঁ, সেইখিনি চব্জিৰ নিচিনাকৈ ভাতৰ লগত মানে প্ৰায়ে খাওঁ মই। সেই নিমপাতটো খোৱাৰ কাৰণে মই মানে বহুত আমি ভাল মানে ফল পাইছোঁ। এতিয়া মোৰ লাহে লাহে স্কিনত যিটো দাগ স্পটবিলাক নাইকিয়া হৈছে, ক'লা ক'লা খজুতিও নাইকিয়া হৈছে, ভৰি খজুতি নাইকিয়া হৈছে। গতিকে আপোনালোকৰ যদি কাৰোবাৰ হৈছে, আপোনালোকে খাবচোন, নিমপাত খাব, বহুত মানে ভাল ফল পাব।